গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মই বহুদিনে আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, তাৰ কাৰণে মই যথেষ্ট দুখিত। আৰু এয়া মোৰ ষ্টেণ্ড দেখিছে, মই এয়া এনেকৈ বান্ধি লওঁ চকী আৰু ইয়াৰ লাঠি এডাল আৰু এয়া হোল্ডাৰ, এনেকৈ মই বান্ধি মই ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰোঁ। কিন্তু এতিয়াৰ পৰা এয়া এৰি মই এতিয়া নতুন এটা অৰ্ডাৰ দিছিলোঁ, সেয়া মই আনবক্সিং কৰি দেখাম। তেন্তে গাইজ মোৰ অৰ্ডাৰ দিয়া মোবাইল ষ্টেণ্ডটো আপোনালোকক আনবক্সিং কৰি দেখাম। কেনেকুৱা আহিছে আপোনালোকক দেখুৱাম। এয়া এনে খোলোঁ, ষ্টাৰ্ট কৰিছোঁ আৰু এয়া লগাই চাওঁ। আপোনালোকৰ বাবে যাতে এতিয়া ভাল ভাল কণ্টেণ্ট আনিব পাৰোঁ, তাৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া দেখিছে, এয়া গাইজ তেন্তে ওচৰৰ পৰা দেখুৱাম আপোনালোকক। এয়া দেখিছে ইমান ধুনীয়া দেখুৱাম। ইয়াত এনেকৈ টানিব লাগিব। গাইজ ষ্টেণ্ডডাল কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এয়া 344 লৈছিল, ইমান দামীও নহয় বাৰু। তেনে গাইজ মই যাতে এইবাৰ আৰু ভাল আপোনালোকৰ সৈতে ভাল কণ্টেণ্ট শ্বেয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে ইমানতে সামৰণি মাৰিছোঁ।